নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ পঢ়াশালী নামৰ এই ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত তোমালোকৰ আমি আৰু আমাৰ পৰিৱেশ কিতাপখনৰ দ্বিতীয় অধ্যায় ভিন ভিন প্ৰাণী নামৰ পাঠৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা আৰু বন্ধু বান্ধৱীলৈকেও শ্বেয়াৰ কৰি দিবা। বলা এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। 1 নম্বৰত আছে উত্তৰ লিখা। ক নম্বৰ, মানুহক কিয় সৰ্বভোজী প্ৰাণী বোলে? উত্তৰ, মানুহে উদ্ভিদ আৰু প্ৰাণী উভয়কে খাদ্য হিচাপে গ্ৰহণ কৰে বাবে মানুহক সৰ্বভোজী প্ৰাণী বোলে। খ নম্বৰত মাংসভোজী প্ৰাণী কাক বোলে? উত্তৰটো লিখিবা, মাংস খাই জীয়াই থকা প্ৰাণীবোৰক মাংসভোজী প্ৰাণী বোলে, যেনে বাঘ, সিংহ, শিয়াল আদি। গ নম্বৰত আছে তৃণভোজী প্ৰাণী কাক বোলে? উত্তৰ হ'ল ঘাঁহ বন, গছৰ পাত আদি খাই জীয়াই থকা প্ৰাণীবোৰক তৃণভোজী প্ৰাণী বোলে, যেনে গৰু, ছাগলী, ম'হ আদি। ঘ নম্বৰত আছে প্ৰাণীক বাসস্থানৰ কিয় প্ৰয়োজন? উত্তৰ হ'ল ৰ'দ, বতাহ, বৰষুণ আৰু হিংস্ৰ প্ৰাণীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে প্ৰাণীক বাসস্থানৰ প্ৰয়োজন হয়। ইয়াৰ পিছৰ প্ৰশ্নটো, ভেকুলীয়ে কেনেকৈ পোক পৰুৱা ধৰি খায়? উত্তৰটো লিখিবা, ভেকুলীৰ দীঘল আৰু আঠাযুক্ত জিভাখন দূৰলৈ উলিয়াই দি পোক পৰুৱা ধৰি খায়। ইয়াৰ পিছত আছে প্ৰাণীক আহাৰৰ কিয় প্ৰয়োজন? উত্তৰ, প্ৰাণীক শক্তি পাবলৈ আৰু সুস্বাস্থ্যৰে জীয়াই থাকিবলৈ আহাৰৰ প্ৰয়োজন হয়। ইয়াৰ পিছত টকৌৰা চৰাইয়ে কেনেকৈ বাহ সাজে? উত্তৰটো লিখিবা, টকৌৰা চৰাইয়ে কেঁচা দীঘল বন, নাৰিকল, খেজুৰ আদি পাতৰ আঁহ নিজৰ ঠোঁটৰ সহায়ত পকাই পকাই তামোল, খেজুৰ, নাৰিকল, তাল আদি ওখ গছত সৰু টেকেলি এটাৰ দৰে বাহ সাজে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, মাছে কোন কোন ঠাইক বাসস্থান হিচাপে ব্যৱহাৰ কৰে? উত্তৰ, মাছে পানীত থকা জোপোহা উদ্ভিদ, মেটেকা, গাঁত আৰু শিলৰ ফাকক আশ্ৰয় হিচাপে ব্যৱহাৰ কৰে। ইয়াৰ পিছত আছে পৰিভ্ৰমী চৰাইবোৰে কিয় দেশ বিদেশ ঘূৰি ফুৰে? উত্তৰটো লিখিবা এনেদৰে, পৰিভ্ৰমী চৰাইবোৰে খাদ্যৰ সন্ধানত নাইবা নিজে বসবাস কৰা অঞ্চলৰ অতিপাত গৰম বা শীতৰ প্ৰকোপ সহ্য কৰিব নোৱাৰি দেশ বিদেশ ঘূৰি ফুৰে। এতিয়া আছে 2 নম্বৰত শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক নম্বৰত আছে টুনি, কুলি, বুলবুলি চৰাইয়ে বাহ নাসাজে। উত্তৰ হ'ব কুলি। খ নম্বৰত আছে ধৃতৰাজ, বুলবুলি, ময়ূৰ এবিধ পৰিভ্ৰমী চৰাই। উত্তৰত হ'ব ধৃতৰাজ। 3 নম্বৰত তোমালোকক খালী ঠাই পূৰ কৰিবলৈ দিয়া হৈছে। ক নম্বৰটো হৈছে দেশ বিদেশৰ পৰা অসমলৈ পৰিভ্ৰমী চৰাই চাবলৈ অহা লোকক পৰ্যটক বোলে। খ নম্বৰত আছে হাঁহৰ ঠোঁট বহল আৰু চেপেটা। গ নম্বৰত বাহ সজাত পাৰ্গত বাবে টকৌৰা চৰাইক শিপিনী চৰাই বুলিও কয়। ইয়াৰ পিছত 4 নম্বৰত তোমালোকক ক অংশৰ লগত খ অংশ মিলাবলৈ দিয়া হৈছে। উত্তৰখিনি চাবা, কণামুচৰিয়ে মাছ খায়, চিলনীয়ে মাংস খায়, হাঁহে শামুক খায়, ভাটৌৱে ফল মূল খায়। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইয়াতেই শেষ। ধন্যবাদ।